নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে লোকেল ৰৌ মাছৰ কাৰী। তাৰ বাবে মই এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া শুকান জলকীয়া লৈছোঁ, এয়া নহৰু লৈ লৈছোঁ, এয়া বিলাহী অলপমান কাটি থোৱা আছে, অলপমান আৰু কাটিব আছে, এয়া মাছ ফ্ৰাই কৰি থোৱা আছে, এয়া আলু বইল কৰি লৈছোঁ। মোৰ সকলোখিনি যোগাৰ হৈ গৈছে। মই এতিয়া প্ৰথমতে পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু বিলাহীখিনি একেলগে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ মই মিক্সিত দি ল'ম। গৰম হৈ গৈছে, মই এতিয়া ইয়াতে তেল দি দিম। এয়া তেল গৰম হৈ গৈছে, মই ইয়াতে প্ৰথমতে পিঁয়াজখিনি দি দিম। এতিয়া মই নহৰু দিম। জলকীয়াখিনি দি দিছোঁ। এতিয়া বিলাহীখিনি দি দিম। সকলোখিনি দি মই অকণমান দেৰি ভাজি থাকিম। এয়া মোৰ ভজা হৈ গৈছে। এতিয়া মই মিক্সিত দি পেষ্ট বনাই ল'ম ধুনীয়াকৈ। এতিয়া মই তেলত কেইটামান গোটা জিৰা দি ল'ম। হালধি দিম। এতিয়া মই বইল আলুখিনি দি দিম। আলুখিনি অকণমান ভাঙি লৈছোঁ। অলপ দেৰি ফ্ৰাই কৰি থাকিম আলুখিনি। তাতে অলপ মছলা দি দিম। আলুখিনি অলপ ভজা হৈ গৈছে। মছলা, জিৰা, ধনিয়া গুড়া, জালুক সকলো মিক্স আছে। অলপ দেৰি ভাজি থাকিম এনেকৈ। আলুটো ৰঙা হ'লে মই বনাই থোৱা পেষ্টখিনি দি দিম ইয়াতে। এতিয়া মই এই পেষ্টখিনি দি দিম। ইয়াতে মই এতিয়া অলপ নিমখ দি দিম। নিমখ দি অলপ দেৰি ঢাকি দিম। যেতিয়া ইয়াৰ পৰা মছলাৰ পৰা তেলটো ওলাই যাব, তেতিয়া মই ইয়াতে মাছ কিপিচ দি পানী দি দিম। অকণমান দেৰি এয়া মই ঢাকি দিছোঁ। অকণমান দেৰি ল' ফ্লেমত দি দিছোঁ গেছটো। এয়া মোৰ ভজা হৈ গৈছে অলপ। এয়া চাওক তেলটো ওলাই গৈছে মছলাৰ পৰা। ইয়াতে মই এতিয়া মাছখিনি দি দিম। এতিয়া পানী দি দিম মই। অকণমান দিছোঁ প্ৰথমতে, বেছি
নাই দিয়া, অলপমান দি দিছোঁ। অলপমান দি অকণমান দেৰি ঢাকি দিম। এয়া হৈ গৈছে। মই এতিয়া সম্পূৰ্ণকৈ পানী দি দিম যিমানটো দৰকাৰ হয়। এয়া মই গৰম পানী এড কৰিছোঁ। এতিয়া মই 20 মিনিট উতলিবলৈ দিম। এয়া মোৰ হৈ গৈছে বনোৱা প্ৰায়। এতিয়া মই পাত্ৰ এটাত কাঢ়ি ল'ম। এয়া চাওকচোন কি ধুনীয়া কালাৰ হৈছে। মই কোনো কালাৰ ইউজ কৰা নাই, তথাপিতো ইমান ধুনীয়া হৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত ধুনীয়া লাগে, বহুত টেষ্টি হয় খাবলৈ। জোলকণ মিঠা লাগে খাই। যদি ভাল লাগে সকলোৱে চাব ভিডিঅ'টো, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। শুভৰাত্ৰি।